হেল্ল' গাইছ, আমি পুৰা কামজাৰি কৰি আছোঁ। কামজাৰিসমূহ আমি কি কৰিব লাগে দেখুৱাম আপোনাক। আৰু আমাৰ যিটো পৰিৱেশ আছিল সেই পৰিৱেশটো বহুত চেঞ্জ কৰি দিলোঁ আমি। চেঞ্জিং ইজ নেচাৰেল। সেইবাবে আমি প্ৰথমতে যিটো অৱস্থাত আহিছিলোঁ সেই অৱস্থাটো এতিয়া নাই। ইয়াত পৰিৱেশটো খুব ধুনীয়া এটা পৰিৱেশ হ'বলৈ গৈ আছে। তো দেখুৱাম কি কি কামজাৰি হয়। আপুনি যদি মানে ডিফেন্সত যায় বা এইবোৰ কাম কৰিবই লাগিব। অসম পুলিচত বিশেষকৈ এইবোৰ ৰুটিনৰ ভিতৰত আজি কামজাৰি কি কৰিছে, গেট বনাইছে, গেটবোৰ দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই যাবলৈ আশা ৰাখিলোঁ। আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছিল তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ব'লক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যে আপোনালোকে দেখিছে এইবোৰ বাঁহ আৰু আমাৰ যি বাঁহৰ কাম কৰিছে, আমি তেওঁলোকক এটা বিশেষ নাম দি লৈছোঁ। তো বেম্বো পাৰ্টি বুলি কওঁ তেওঁলোকক। তেওঁলোকৰ RC হয় আমাৰ মাজৰ পৰা। তেওঁলোকে যোনে মানে বাঁহৰ কাম জানে তেওঁলোকক বাছনি কৰি দিছে। আৰু তেওঁলোকে ঘৰৰ যিবোৰ কাম কাজ আছে মানে সৰু সুৰা বাঁহৰ তেওঁলোকে কামবোৰ কৰিছে। তো এই জপনাখন বনাইছে তেওঁলোকে, জপনা বেৰা বুলি কৈছোঁ। তো বেৰি দিছে মানে এই ঘৰটো। আৰু এই ঘৰটো এইকাৰণে বনাইছে যে ভালকৈ কোনোবা যদি গেষ্ট আহে বা কোনোবা যদি RCৰ পেৰেণ্টছ আহে ইয়াতে বহিবলৈ দিয়া ব্যৱস্থা কৰিছে। আৰু চকী আপোনালোকে দেখিছে। আৰু যিডাল ৰছী দেখিছে আপোনালোকে, ৰছীডালৰ ৰংবোৰ মানে মেজাৰমেণ্টত কৰিছে পূৰা। ৰছীডাল দি লৈছে কেনেকুৱা, কিমান ভাল লাগিছে কওকচোন। বহুত দিন হ'ল আমাৰ দলে চাই হাঁহি আছে পূৰা। তো বন্ধুসকলে বনাইছে, এসপ্তাহ ধৰি বনাইছে। তাৰ ফলশ্ৰুতিতহে মানে তাৰ যি শ্ৰম কষ্টৰ ফলতে এইটো হৈ উঠিছে। আগত আমি আহিছিলোঁ APTCলৈ। তো APTCৰ যিখন মেইন গ্ৰাউণ্ড আছে মানে য'ত ট্ৰেইনিং কৰে, সেই গ্ৰাউণ্ডখন অলৰেডি যিসকল ইয়াৰ আগত UV কনষ্টেবল আছিল তেওঁলোকে ট্ৰেইনিং কৰি আছে। সেইবাবে আমি যি ঠাইত আছোঁ সেইখনক CIAT বুলি কোৱা হয়, অৰ্থাৎ কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্টি টেৰৰিজিম ঠাইখনৰ নাম। তো আমি সেই ঠাইতে আছোঁ। আৰু পৰিৱেশটো চাওকচোন কিমান ধুনীয়া। আৰু আমি পৰিৱেশটো আৰু সুন্দৰ কৰি তুলিম, আপোনালোকে পিছৰ ভিডিঅ'বোৰত গম পাই যাব। আমি ইয়াতকৈ বহুত ভাল আপোনালোক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চাওকচোন কিমান ধুনীয়া লাগিছে পৰিৱেশটো। দেখুৱাই দিছোঁ আপোনালোকে আমাৰ ভিউটো। আপোনালোকে যি গেটখন দেখিছে, এই যিখন তোৰণ, এই তোৰণখন আমি বনাইছোঁ, অৰ্থাৎ 179 বেটছৰ RC সকলে বনাইছোঁ APTCত। তো এইখন হৈছে মেইন। এইটো হৈছে যিটোত মানে আমাৰ নাইট ডিউটি হ'ব। নাইট ডিউটি হ'লে ইয়াৰ ওপৰত থাকিব মানে যোনজন মানে ল'ৰা মানে ডিউটিত থাকে, যাৰ দায়িত্বত থাকে তেওঁ ইয়াৰ পৰা ডিউটি কৰিব লাগিব। আৰু যিসমূহ গাড়ী আহে বা অন্যান্য বাহন আমাৰ ইয়াত সোমায় বা কোনো ব্যক্তি সোমায়, তেওঁলোকৰ এড্ৰেছসমূহ লিখি ৰাখিব যাতে পিছত কোনো অসুবিধা নহয়। আৰু বহুত ডিচিপ্লিন মই দেখুৱাই দিছোঁ আপোনালোকক খটখটিছোঁ ধুনীয়াকৈ মই উঠি দেখুৱাই দিছোঁ। তো ফিলিং এটা লৈ লওঁ, আপোনালোকে কেনেকুৱা পালে জনাব। আৰু বান্দৰীটো আমাৰ কেম্পাছটো দেখুৱাই দিছোঁ। সেইটো কেম্পাছ। এইফালে আগতে বহুত হাবি আছিলে, হাবিবোৰ এতিয়া নাইকিয়া হ'ল। আৰু ল'ৰাবোৰে এইদৰে কাপোৰ ধুই আছে নিজৰ এইবোৰ কাপোৰ মেলি থৈছে আপোনালোকে দেখিছে। তো 20 মিনিট বা আধা ঘণ্টা সময়ত তেওঁলোকে কাপোৰসমূহ ধুই লয় চান্সতে, আৰু সময় নাপায় যিহেতু। ওপৰৰ পৰা ভিডিঅ' দেখুৱাই দিছোঁ, আপোনালোকক জনাব কেনেকুৱা লাগিছে। ধৰক ভিডিঅ'টো কিমান এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি ট্ৰেইনিং কৰিবলৈ পাইছোঁ। খুব হেপ্পী ফিল কৰিছোঁ এই ভিডিঅ'টোৰ কাৰণে বনাই দিছোঁ, যাতে পিছত মেমৰিজ হিচাপে থাকি যায়। তো নিজক লৈ ব্যস্ত হৈ আছে সকলো। তো গেটখন মই দেখুৱাই দিলোঁ। তো আমাৰ ঘৰটো দেখুৱাই দিছোঁ। এইটো যোনটো আমাৰ মানে ওপৰত আছোঁ মই, বেম্বো ঘৰটো। ইয়াতে চন্তৰী বা প্ৰহৰীজন থাকে, মানে তেওঁ ডিউটি দিব। আৰু ৰাতি তেওঁলোকে ইয়াতে থাকিব লাগিব, এক কদম হিলিব নোৱাৰে। বহুত ষ্ট্ৰিক্ট হয়। চাই যাওক কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব। এতিয়া মই তললৈ নামি গৈ আপোনালোক গেটখনৰ মানে যিখন মূল তোৰণ, সেই তোৰণখনৰ ফ্ৰণ্ট ছাইডটো দেখুৱাম। বাঁহেৰে সজাইছে, কেনেকুৱা লাগিছে চাই যাওক। একদম মজা ভিউ এটা আপোনালোক দেখুৱাম। তো এইবোৰ কামবোৰ আমাৰ RC সকলে কৰিছে, য'ত তেনেকুৱা কামবোৰ শিকি থ'ব লাগে। আমাৰ ক'ত প্ৰয়োজন হৈ যায় কোনো গম নাপায়। জেওৰা দিয়া হওক, বিভিন্ন বাঁহৰ কাম হওক, যি নাজানে আপুনি। তো পকা কামো পিছত দেখুৱাম, আপোনালোকে চাই যাওক ভিডিঅ'টো। পকা কামো কৰি আছে ৰাইজসকলে। কেনেকৈ কৰিছে আপোনালোকক চব দেখুৱাই যাম। এতিয়া আমি যিখন মেইন গেট, সেই মেইন গেটখনৰ পাছফালটো আমি চাই আছোঁ। এতিয়া ফ্ৰণ্ট ছাইডটো চাওঁ কেনেকুৱা হৈছে। আৰু যিসকলে বনাইছে তেওঁলোকক বহুত ধন্যবাদ মোৰ চেনেলৰ জৰিয়তে। তো আমি একে বন্ধু, তেওঁলোকৰ মাজত ইমান টেলেণ্ট আছে বুলি গম পোৱা নাছিলোঁ। বহুতেই ভাল লাগি আছে। গেটখন এপাক আপোনালোকক দেখুৱাই দিছোঁ। বাঁহে বনাইছে যদিও মানে বহুত ভাল লাগিছে বুলি ক'ব লাগিব। আমি যেতিয়া আহিছিলোঁ ইয়াত এটা বস্তু নাছিলে, মানে এখন গেট নাছিলে, এখন জেওৰাও নাছিলে। এইবোৰ আমি চব দিছোঁ। এয়া জাষ্ট ষ্টাৰ্ট কৰিছোঁ। আৰু জাৰ্ণিটোতো আছেই। মোৰ চেনেলৰ জৰিয়তে নিউ জাৰ্ণি নিচিনাকৈ এইটো আমি চেঞ্জ কৰিম নিউ জাৰ্ণি হিচাপে। চেঞ্জ কৰিব লাগিব। এই বোকাবোৰ একদম গাঁৱলীয়া পৰিৱেশৰ নিচিনা লাগিছে। ABখিনিক ইয়াত চাগে ট্ৰেইনিং দিয়া হয় দেই, মোৰ মতে অনুমান কৰিছোঁ। ইয়াতে ABখিনিক চাগে ট্ৰেইনিং দিয়া হয় এনেকৈ কেতিয়াবা বোকাত তেওঁলোকে ট্ৰেইনিং দিয়ে বুলি ভাবিছোঁ। আৰু গেটখন চব কিমান এটা ভাল
পৰিৱেশ সৃষ্টি হৈছে গেটখন দি দিয়াৰ পৰা যে আগতে উকা উকা হৈ আছিলে সেইফালে ঘৰটো আছে বহুতেই ভাল আৰু ফ্ৰণ্ট ছাইডবোৰ দেখিছে আপোনালোকে মানে যিবোৰ আছে কাষে গছ গছনি বহুত কষ্ট কৰি বনাইছে ধন্যবাদ আকৌ এবাৰ আপোনালোকক ধন্যবাদ দিছোঁ যিসকলে বনাইছিল তো শেষত আপোনালোকে এটা অনুৰোধ থাকিলে যদি প্ৰথমবাৰ মোৰ চেনেললৈ ভিজিট কৰিছিল তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ মই এইটো নিউ ইউটিউব চেনেল নিউ জাৰ্ণি বুলি খুলিছোঁ তাৰ আগতো মোৰ এটা ইউটিউব চেনেল আছে আছাম ইনস্পিৰেশ্যন যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব চ' আজিলৈ লৈছোঁ বাই বাই আকৌ লগ পাম পুনৰ নতুন এটা উইড্ৰমৰ সৈতে নতুন এটা ভিডিঅ'ৰ সৈতে চ' আজিলৈ লৈছোঁ বাই বাই ধন্যবাদ জয় অসম